মই পোজ দিব ফটোৰ পোজ দিয়া নাই মই ব্লগ বনাই আছো হে গাইস নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো আজি মানে পূজা চাবলৈ যাম আমাৰ বাহঁতৰ লগত বৰ্তমান ওলাই আছো ৰেডি হৈ আছো বৰ্তমান ৰেডি মই নকওঁ না তুমি নকওঁ ইন্ট্ৰোটো তুমি দি গাইস চাওক মোক ইন্ট্ৰো দিবাই না দে আমি আছো নহয় আৰু আজি মানে ধামাকা কৰিম আজি মানে ৰিচা বা আহিছে বলক আৰু ৰিচা চাবলৈ আজি মানে ফালি দিম আজি এয়া গাইস আহি মানে মেইন গেট পালো গাইস আহি পালো মানে ইয়াত মঞ্চ পুৰা একদম ৰেডি প্ৰথম একক নৃত্য হ'ব তাৰপিছত মানে কেইটাত মানে হ'ব মই সেইটো নাজানো আপোনালোকক সম্পূৰ্ণ দেখুৱাবলৈ চেষ্টা কৰিম আৰু মানে আজি বহুত মানুহ চাওক না আৰু মানে যিমান পটা হ'লেও আজি মানে ফালি চিৰি আহিছে চব মানুহ কোনোবা পল্লি ভাল হ'লে হয় আৰু যদি ওপৰৰ পৰা যদি বৰষুণটো দিয়ে কালিৰ নিচিনা তেতিয়াহ'লে আৰু মজা হ'ব ধুনীয়া ধুনীয়া আপি বৰ্তমানলৈকে দেখা পোৱা নাই চব মেকআপ কৰা আপি দেখা পাইছোঁ নৰ্মেল আপি দেখা পোৱা নাই নৰ্মেল আপি দেখিলে আপোনালোকক পুৰা ভালকৈ দেখুৱা এয়াই গাইছ মানে তলত দেখি বেছি বতাহ কালিতকৈ বেছি বতাহ হৈছে মানে আজিৰ ভিতৰত মানুহ বেছি আৰু যদি ওপৰৰ পৰা একবাৰ বৰষুণ দিয়ে আৰু ক'ব লগা নাই মানে আমাৰ ক্লাছমেট আছে ইয়াত ওচৰতে কিন্তু ক্লাছমেটটো বাদ দিয়া প্ৰথম আমি মাথা মাৰিব বেলেগ মই পোজ দিব ফটোৰ পোজ দিয়া নাই মই ব্লগ বনাই আছো গজব বেজতি মানে গাইছ এইপিনে অলপ ফুৰিবলৈ আহিলোঁ এইপিনে মানুহ চাই আছোঁ মানে ধুনীয়া ধুনীয়া ছোৱালী বিচাৰি পোৱা নাই কি কৰা আৰু গাইছ মানে ইপিনে মানে দুইটা আছে ধুনীয়া ধুনীয়া গাইছ আপোনালোকে ল'ব পাৰিব মাত্ৰ 150 টকা নিব পাৰিব ধুনীয়া ধুনীয়া আছে মাত্ৰ 150 টকা গাইছ আৰু মানে দাদাই ডিছকাউণ্ট কৰি দিব না একদম নীলি পুৰা দাদাই ডিছকাউণ্ট কৰি দিব আপোনালোকে আহক আৰু লৈ যাওক ইয়াৰ পৰা আহি আমাৰ হিৰকৰ মানে চলাটো পচন্দ হৈ গ'ল আমাৰ গাইছক দেখি দিয়ে মানে পচন্দ হৈ গ'ল গাইছ পটা দাদা Keep my gaze straight ahead as the last stop flies by. No more waiting for the gun to fire. No more walking through revolving doors. I've gone around once, I don't need to go around anymore. আৰু বাহঁতে মানে আমাৰ চেণ্ডেল চাবলৈ আহিছে এই চেণ্ডেল পচন্দ চইচ আমাৰ বাইদেউ ডাঙৰ বাইদেউ আমাৰ ধনে ছোৱালী চাবলৈ ধন চানাই মানে চাব আৰু ফিটিং কৰি ল'ব আমাৰ ধনে ফিটিং কৰাৰ পিছত আপুনি অলপ দেখুৱাই আছোঁ গাৰ্লফ্ৰেণ্ডটো কেনেকুৱা ধনক চাওকচোন পুৰা একদম খাবা পুৰা ৰেডি ধনে পুৰা ওলে পৰা নাই গোটেই বৰ ধন চাবা কোৱাহে কথা আৰু অৱশেষত ৰখি মানে ৰিচা বা আহি গ'ল মঞ্চত উঠিব এতিয়া ৰিচা বা মঞ্চত উঠিলে এতিয়া গান গোৱা কথা আৰু নমস্কাৰ আৰম্ভণিতে মই উপস্থিত জ্যেষ্ঠসকলক শ্ৰদ্ধা জনাইছোঁ আৰু মোৰ
ৰ'ব মানে ঋষাবাৰ গান শুনি কিনে মানে 12টা বাজি গ'ল গমকে নাপালোঁ এতিয়া মানে অলপ মাথাটো কিবা বেয়া লাগিছে এতিয়া ঘৰলৈ বলক আৰু ৰ'ব মানে ঋষাবাৰ গানত মানে বোকাতে কেনেকৈ নাচিব ধৰিছে চাওক না মেইন অনুৰাগীহে চাওক গাইছ মানে ফাংচন শেষ হৈ গ'ল এতিয়া আমি ঘৰলৈ যাম মানে আপোনালোকে মৰম চেনেহ দি থাকক আপোনালোকক ভাল টপিকত ভিডিঅ' দিবলৈ চেষ্টা কৰিম এতিয়া আজিলৈকে পূজা খতম বলক আজিৰ পৰা লক্ষী পূজা বাই